মানে ভাবি আছিলোঁ আহিম বুলি, চ' আহিলোঁ। মই এই ভিডিঅ'ৰ জৰিয়তে মানে মই ক'ব বিচাৰিছোঁ যে বা আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতৰ সমাধিত যোনে যোনে আহিব পাৰে এতিয়া এই ভিডিঅ'টো একবাৰ চাওক, সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। চ' বহুত বেছি একো ক'বৰ মানে কথা নাই, যোনে যেনেকৈ পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ বহুত বহুত লিখক। চ' বাকী যোনে আহিব পৰা নাই ইয়াৰ পৰাই চাই লওক। চ' গাইজ, এই হ'ল হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতৰ এই সমাধিস্থলত আহি মনটো বহুত বেছি দুখ লাগিল। চ' আপোনালোকক যোনে যোনে ঘৰৰ পৰা মানে আহিম বুলি ভাবি আছে, আহিব পৰা নাই, তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো মানে প্ৰস্তুত কৰিছোঁ। চ' আপোনালোকে এই ভিডিঅ'টো চাওক, লগতে জুবিন গাৰ্গৰ কাৰণে এবাৰ সকলোৱে মানে প্ৰাৰ্থনা কৰক যাতে তেখেতৰ ন্যায় সোনকালে পায়। ত' আপোনালোকে এইখিনি কৰক, প্ৰাৰ্থনা কৰক যাতে সোনকালে ন্যায় পায়। আৰুখন পাৰ হৈ জাষ্ট 200-300 মিটাৰ গৈ পিনে গছৰ তল বুলি যাব নাপায়, আহিপালি সোমাব পাৰি। আহিপালি এইফালে গ'লে আপোনাৰ নেক্সট চকলৈ ওলাব পাৰি। তো জুবিন দাৰ কিবা ক'ব নেকি আপোনালোক? ভাল লাগিছে জুবিন দাৰ চাই, চবৰে সকলোৰে ঠাই ন। গাইজ, ত' মইতো আহিলোঁৱে ইয়াতে। তো যোনে যোনে আহিব পৰা নাই ঘৰৰ পৰা একবাৰ চাব, চাই যোনে আহিব পৰা নাই আহিম বুলি ভাবি আছে, ত' আপোনালোকে একবাৰ চাওক মোৰ ভিডিঅ'ৰ জৰিয়তে। বাকী ইয়াত আমাৰ মৰমৰ জুবিন দা তেখেতক ইয়াতে সৎকাৰ কৰা হৈছিল। চ' সেই ইয়াতে সকলো হিন্দু মুছলিম কোনো ভেদভাৱ নোহোৱাকৈ সকলো ধৰ্মতে মানে প্ৰাৰ্থনা কৰিছে যাতে সোনকালে ন্যায় পায়। ত' আপোনালোককো সকলোকে এবাৰ হ'লেও লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। চ' আপোনালোকে কোনেও অৱহেলা নকৰি জুবিন দা নিয়াৰ বাবে এবাৰকৈ লিখক। সকলোৱে প্ৰতিদিনে আপোনালোকৰ সকলোৰে নিজৰ নিজৰ মাধ্যমত এবাৰকৈ লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। চ' তেখেতৰ ন্যায়টো অতি সোনকালে হ'ব লাগে। ত' এই ভিডিঅ'ৰ জৰিয়তে মই মানে ক'ব বিচাৰোঁ যে
সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। ত' সেইটোৱে এইটো শিল য'ত নেকি জুবিনদাৰ যেতিয়া অনুভৱ হৈছিল যে তেখেতক যন্ত্ৰৰ নিচিনা ব্যৱহাৰ কৰিছিল বুলি, ত' তেখেতে এখন দেশ জিৰণি লৈছিল। চ' ইয়াতে সেইটোৱে শিল আছিল য'ত জুবিনদাই জিৰণি লৈছিল।